আপোনাক মই প্ৰথমে সুধিব বিচাৰিছোঁ আপোনাৰ কৰ্মৰাজিৰ বিষয়েটো সকলোৱে জানেই কিন্তু আজিৰ উপজা দিনত আপুনি কি বাৰ্তা দিব বিচাৰিব মই তেখেতক কিনো ভাষাৰে মানে উপজা দিনৰ শুভেচ্ছা জনাম মানুহজনক লগ পোৱাৰ বহুত এটা আশা আছিলে বৰ্তাক লগ পালোঁ বৰ্তা শুভেচ্ছা জনালোঁ ধন্যবাদ জনাইছোঁ তোমাৰ হয় সকলোৱে দেউতাক আশীৰ্বাদ কৰিব যাতে তেখেতে গোটেই পৃথিৱীখনক যিহেতু সেউজীয়া বিলোৱা এজন মানুহে সেউজীয়া বিলোৱা মানুহজন শ বছৰ জীয়াই থকাৰ আপোনালোকে আশীৰ্বাদ কৰিব নমস্কাৰ সতীৰ্থ মই বিতুপনে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই কুকিলামুখত আছোঁ আৰু সুন্দৰ এটা পৰিৱেশত যিহেতু আজি আমাৰ বাবে বিশেষ এটা দিন বিশেষকৈ আমাৰ গৌৰৱ আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ দেৱৰ জন্মদিন উপজা দিন আৰু তেখেতৰ ঘৰত বিশেষকৈ উলহ মালহেৰে আয়োজন কৰিছে বহুত মানুহ আহিছে মানে তেখেতক শুভেচ্ছা জনাবলৈ আৰু ময়ো আহিলোঁ তেখেতক শুভেচ্ছা জনাবলৈ এইফালে ঘৰৰ আগফালে পেণ্ডেল দিছে বহি আছে শুভেচ্ছা জনাইছে পৰিৱেশ আৰু ৰিচিপশ্যন এইফালে ৰাইজে খাই আছে আৰু মই মই কইনাক লগ পাইছোঁ মুনমুনি পায়েং আৰু এয়া কেনেকুৱা লাগিছে আজি মানে বৰ্তাৰ উপজা দিন আৰু কেনেকুৱা মানুহৰ সমাগম দেখি কেনেকুৱা লাগিছে ভাল লাগিছে সকলোৱে দেউতাক আশীৰ্বাদ কৰিব যাতে তেখেতে গোটেই পৃথিৱীখনক যিহেতু সেউজীয়া বিলোৱা এজন মানুহে সেউজীয়া বিলোৱা মানুহজন শ বছৰ জীয়াই থকাৰ আপোনালোকে আশীৰ্বাদ কৰিব হয় হয় সেইটোৱে আমিও কামনা কৰিছোঁ আৰু বিশেষকৈ ইমান এজন মহান ব্যক্তিৰ কইনা হয় মানে কেনেকুৱা লাগে দেউতাক বহুত ডাঙৰ মানুহে লগ পাবলৈ আহে কেনেকুৱা তোমাৰ ফিলিংছটো কোৱা দেউতাক লৈ বহুত বেছি গৌৰৱ কৰোঁ আৰু যিখিনি দেউতাই কৰিছে সেইখিনি আমি সকলোৱে কৰাৰ প্ৰয়োজন আমি মানে সকলোৱে কৰাৰ প্ৰয়োজন আমাৰ প্ৰজন্মই কৰাৰ প্ৰয়োজন নহয় জানো আৰু আমাৰ পৃথিৱীখন যদি প্ৰকৃতাৰ্থত জীয়াই ৰাখিবলৈ হ'লে এই আমাৰ বৰ্তাৰ নিচিনা কাম কৰাটো অতি প্ৰয়োজনীয় বিশেষকৈ আজিৰ আধুনিকতাৰ যুগত নহয় জানো শুভেচ্ছা জনালোঁ সকলোকে হ'বলৈ জনাইছোঁ ধন্যবাদ যিহেতু আজি আমাৰ বাবে গৌৰৱৰ এটা দিন বিশেষকৈ সঁচাকৈ মই তেখেতক কিনো ভাষাৰে মানে উপজা দিনৰ শুভেচ্ছা জনাম মানুহজনক লগ পোৱাৰ বহুত এটা আশা আছিলে বৰ্তাক লগ পালোঁ বৰ্তা শুভেচ্ছা জনালোঁ ধন্যবাদ জনাইছোঁ তোমাৰ হয় বৰ্তা আপোনাক মই প্ৰথমে সুধিব বিচাৰিছোঁ আপোনাৰ কৰ্মৰাজিৰ বিষয়েটো সকলোৱে জানেই কিন্তু আজিৰ উপজা দিনত আপুনি কি বাৰ্তা দিব বিচাৰিব নে মোৰ উপজা দিনত আগতে কি কৰিছিলে কেক কাটিছিলে কেকৰ বলি এজোপা গছপুলি ৰুব লাগে হয় হয় আৰু বিশেষকৈ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে অনুৰোধ কৰিছোঁ আৰু সেইকাৰণে যিমান বন্ধু বান্ধৱী এজোপাকৈ পুলি দিলে পৃথিৱীখন সোনকালে সেউজীকৰণ হ'ব জলবায়ু পৰিৱৰ্তন আমি মুক্ত হ'ম হয় বৰ্তা আৰু এটা কথা মই মানে জানিব বিচাৰিছোঁ যিহেতু বহুত আজিকালি অনুষ্ঠান হৈ থাকে অনুষ্ঠানত গছ পুলি দিয়া হয় সেইবোৰ যিহেতু মাটি আৰু গছৰ মাজত সম্বন্ধ থাকিলেহে এজোপা গছ ভাল হ'ব আপুনি কি ক'ব এই ক্ষেত্ৰত নহয় সেই ক্ষেত্ৰত গছৰ মাটি আৰু পানীৰ লগত সম্বন্ধ থাকে আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা মুক্ত পাবলৈ গছৰ অবিহনে পৃথিৱীত কোনেও বচাব নোৱাৰে সেইকাৰণে গছ থাকিলেই প্ৰাণী জগত জীয়াই থাকিব আমি আশা ৰাখিছোঁ সকলোৱে বিশ্বৰ 800 কোটি মানুহলৈ অনুৰোধ কৰিছোঁ যে নিজে জীয়াই থাকিবলৈ এজোপাকৈ গছ ৰুৱক পৃথিৱীক পৃথিৱীখনক চিৰসেউজীয়া কৰি ৰাখক ইয়াকে মই অনুৰোধ কৰিলোঁ হয় নিশ্চয় বৰ্তা ধন্যবাদ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ এই বৰ্তা খানা না